নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি পবিত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে আজি ঈদৰ উদযাপন দিনটো খুব ভালদৰে পাৰ কৰিলে। মই শিৱসাগৰলৈ আহিছিলোঁ, মোৰ শৈশৱৰ ঠাই, কৈশোৰৰ ঠাই, যি ঠাইত মই ডাঙৰ হৈছোঁ, যি ঠাইত মোৰ আৱেগ হেঁপাহ জড়িত আছে। শিৱসাগৰ মোৰ হৃদয়ৰ লগত আৱেগৰ লগত জড়িত এখন চহৰ। ইয়াতে প্ৰথম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে পঢ়ি পেলাই মই শিৱসাগৰ এৰি গৈছিলোঁগৈ আৰু আজি পুনৰবাৰ শিৱসাগৰলৈ আহিছোঁ। গাড়ী ভাড়া এটা লৈ আহিছিলোঁ। আহি পেলাই শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ ফ্ৰণ্টতে মই ৰ'লোঁ আৰু বৰ্ডিং খেলপথাৰৰ সন্মুখতে মই গাড়ীখন ৰখাই শিৱসাগৰ নাট্য মন্দিৰৰ সন্মুখৰ এই ঠাইটুকুৰা চাগে সকলোৱে চিনি পাব। মই নাট্য মন্দিৰৰ সন্মুখতে মই ৰৈছোঁ। এইটো হৈছে বৰ্ডিং ৰোড। বৰ্ডিং ৰোডতে মই ৰৈ পেলাই এজন বিশেষ ব্যক্তিক লগ পাবৰ কাৰণে মই ৰৈছোঁ আৰু ব্যক্তিজন প্ৰকৃততে মোৰ কাষতে আছে। আজিৰ দিনটোত মই তেওঁক বিশেষভাৱে চিনাকি কৰি দিব বিচাৰিছোঁ এইকাৰণে, মোৰ ইউটিউব চেনেলটোৰ নাম যদিও মই হিউমেনিটি ইজ দ্য লাষ্ট হোপ ৰাখি থৈছোঁ, কিন্তু প্ৰকৃততে সমগ্ৰ অসমৰ ৰাইজে মোৰ ক্ষেত্ৰত যি ধৰণৰ মানৱীয়তাৰ পৰিচয় দিলে তাৰ বিনিময় মই দিব পৰা নাই, কাৰণ মই এতিয়াও অত্যন্ত শোচনীয় অৱস্থাত, শোচনীয় পৰিৱেশত আছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ মৰমত মোৰ জীৱনলৈ ভাল দিন ঘূৰি আহিব। তো মই যিহেতু মোৰ চেনেলটোৰ নামটোৰ লগত সাৰ্থকতা ৰাখি পেলাই বা সামঞ্জস্য ৰাখি পেলাই মই একো কৰিব পৰা নাই, মই তেনেধৰণৰ কাম হিউমেনিটি ইজ দ্য লাষ্ট হোপ ৱৰ্ডটোৱে যিটো মানে মিন কৰে, সেই বাক্যশাৰীয়ে যিটো কথা সূচায়, প্ৰকৃততে মানৱীয়তাৰ নিদৰ্শন, উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি থকা মানুহক যদি কেতিয়াবা লগ পাওঁ, কাৰোবাক যদি বাটে পথে পাওঁ, নিশ্চয়কৈ চেষ্টা কৰোঁ তেওঁলোকৰ সৈতে দুআষাৰ কথা পাতিবলৈ। তো যোৱাবাৰ মই শিৱসাগৰলৈ এটা ভাড়াত আহোঁতে সেই বিশেষ ব্যক্তিজনক লগ পালোঁ, যিজন ব্যক্তিক এবাৰ মোৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ আগত তুলি ধৰাৰ মোৰ খুব ইচ্ছা আছিলে। তো মই আজি দাদালৈ ফোন কৰিলোঁ, তেখেতক ঈদৰ শুভেচ্ছা জনালোঁ আৰু তেখেতৰ যি পৰিকল্পনা, তেখেতৰ যি মানে কাৰ্যপন্থা, তাত মই অংশীদাৰ হ'বৰ কাৰণে তেখেতক অকণমান সময় বিচাৰিলোঁ। মই তেখেতৰ লগত অকণমান সেৱা কৰিবৰ কাৰণে সুযোগ বিচাৰিলোঁ আৰু তেখেতে মোক সুযোগ দিম বুলি ক'লে। মই ধন্য হ'লোঁ। মই সেই ব্যক্তিজনৰ ফালে অকণমান কেমেৰাটো ঘূৰাম আৰু আপোনালোকৰ সকলোৰে লগত তেওঁক চিনাকি কৰাই দিম। এইজনে সেই ব্যক্তিজন, শিৱসাগৰবাসীৰ ৰাইজে বোধ কৰোঁ চিনি পাব। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ভাল নামটো ক'ব? মোৰ নাম মকবুল হুছেইন, এনেকৈ মোক নিতুল বুলি মাতে। তেখেতৰ ভাল নামটো মকবুল হুছেইন। শিৱসাগৰত তেখেতে নিতুল দা বুলি পৰিচিত আৰু তেখেত এজন পেছাত তেখেত এজন ই ৰিক্সা চালক, মানে টমটম চলায় আৰু তেওঁৰ আগৰ সময়ছোৱাত তেখেতে সুদীৰ্ঘ কালত বিভিন্ন ধৰণৰ জীৱিকাৰ সৈতে বিভিন্ন ধৰণৰ মানে গাড়ী চালনাৰ ক্ষেত্ৰতে জড়িত আছিলে আৰু সেইদিনা মই গাড়ী চলাই আহোঁতে তেখেতক লগ পাইছিলোঁ। কিন্তু তেখেতৰ এই পেছাৰ লগত জড়িত থকাৰ উপৰি তেখেতৰ এটা নিচা আছে। তো নিচাটোৰ বিষয়ে আপোনাৰ পৰা শুনিলে বেছি ভাল লাগিব, ৰাইজে আপোনাৰ মুখেৰে শুনি বেছি ভাল পাব। যিটো কাম আপুনি কৰি আছে সেই কামটো দেখি পেলাই সেই যিদিনা আপোনাক সেই কামটোৰ সৈতে নিয়োজিত হৈ থকা দেখিছিলোঁ, সেইদিনা মই নিজকে বৰ গৰ্ব অনুভৱ কৰিছিলোঁ প্ৰকৃততে। আৰু আপোনাৰ সৈতে সমগ্ৰ অসমবাসীক মানে এবাৰ আপোনাক চিনাকি কৰাই দিয়াৰ এটা মোৰ খুব হেঁপাহ আছিল। আপুনি কাইণ্ডলি মোক ক'ব কথাখিনি আৰু সমগ্ৰ অসমবাসীক ক'ব যে আপুনি কিয় কৰি আছে এই কামটো আৰু কি পাইছে এই কামটো কৰি। নমস্কাৰ, মোৰ নাম মকবুল হুছেইন। মই 14 চনৰ পৰাই মই শিৱসাগৰ টাউনত ঘূৰি ফুৰা যিমান আমাৰ এই চাৰিঠেঙীয়া জীৱ এবিধ আছে, যিহেতু কুকুৰ বুলি কয়, এনেকৈ ইংলিছত ডগ, লঘনে ভোকে থাকে, অন্নমুঠিৰ কাৰণে বাট চাই ৰৈ থাকে, মামনিশ্বৰ কাৰণে। মোৰ দেখি এদিন খুব বেয়া লাগিলে। মোৰ মনত উপজিলে যে এই অন্নমুঠি যদি মই এই জীৱকেইটাক মই দিব পাৰোঁ, মই নথৈ আনন্দ হ'ম। সেইকাৰণে মই 14 চনৰ পৰাই মই এই কামটো আৰম্ভ কৰিলোঁ আৰু মই কণ্টিনিউৱাছ ডেইলি 4 বজাত মই তেওঁলোকৰ অন্নমুঠি লৈ মই টাউনলৈ ওলাই আহোঁ এখন ই ৰিক্সাত লৈ। মই কাগজ পাৰি প্ৰত্যেকজন আমাৰ এই জীৱ প্ৰাণীকেইটাক মই এফালৰ পৰা দি যাওঁ। মোৰ হাতত 150 ওপৰ 200 ওপৰ কুকুৰ আছে, তেখেতলোকক মই দি যাওঁ ভকতসকলক। আপোনাৰ মতাৰ ষ্টাইলটো একদম ইউনিক আৰু কেনেকৈ মাতি দিয়ে? সেনেকৈ মাতি দিলে আহি যায় ন? বুঢ়ী ৰ মই দিছোঁ ৰ কাজিয়া নকৰিম দুয়োটাই।
আপুনি যে এই মানে চাৰিঠেঙীয়া এই প্ৰাণীবিধক যে আপুনি বিশেষভাৱে খোৱাৰ দায়িত্ব শিৱসাগৰ জিলাত যিমানখিনি আছে মানে গৃহস্থ নথকা বাটে ঘাটে ঘূৰি ফুৰা তেওঁলোক বা আশ্ৰয় বা খাদ্যৰ অভাৱত বাটত তেওঁলোকে আশ্ৰয় লৈ থকা এই 2014 চনৰ পৰা যে আপুনি কৰি আছে এই কামটোত আপুনি কি পাইছে মানে মই এইটো জানিব আপুনি মানৱীয়তাৰ এই নিদৰ্শনটো দাঙি ধৰিবলৈ বা আপুনি এই কামটো কৰিবলৈ কিয় ভাবি ল'লে বা কি পাইছে আপুনিতো ক'লে যে সপোনত আপুনি কিবা এটা দেখা পাইছিল কিন্তু এই কামটো আপুনি এদিন বা এমাহ বা এসপ্তাহ কৰি আপুনি বিদায় দিব পাৰিলেহেঁতেন কামটো সপোনত দেখাৰ বিনিময়ত কিন্তু আপুনি যে 2014 চনৰ পৰা কণ্টিনিউৱাছলি 11 বছৰ আপুনি এই কামটো কৰি আছে তো এই কামটোৱে আপোনাক কি দিছে মানে মই সুধিব খোজা প্ৰশ্নটো নিশ্চয় আপুনি বুজি পাইছে আচলতে মই এইটো মোৰ মনত মোৰ আত্মাৰ মোৰ আনন্দ পাওঁ মই যিমান টকা পইচা ঘটো মই তাৰে এক অংশ মই সম্পূৰ্ণ মই ইহঁতৰ লগতে খৰচ কৰোঁ মই দিওঁতে এতিয়া মোৰ শিৱসাগৰ ৰাইজে ভালেমানকেইজন ব্যক্তিয়ে মোক এতিয়া সহায় দিছে সহায় কৰে কোনোবাই মোক চাউল দিয়ে কোনোবাই পইচা দিয়ে এই অন্নমুঠিৰ কাৰণে দান হিচাপে যে আমি দিব পৰা নাই আপুনি দিছে দিয়ক মোৰ ফালৰ পৰা মই এইটো দিছোঁ আৰু আপোনাৰ দৰকাৰ হ'লে আমাক ক'ব মই দিম আজিৰ অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ মাত্ৰ 3 ঘণ্টা সময় তেওঁৰ লগত কটাই মই আজি যি মানসিক সন্তুষ্টি আৰু মই মোৰ আত্মাই যি শান্তি অনুভৱ কৰিছে সেয়া মই শব্দৰে বুজাই শেষ কৰিব নোৱাৰিম আৰু মই যদি মাত্ৰ 3 ঘণ্টা এই কামটোৰ লগত নিজকে নিয়োজিত কৰি বা এই ধৰণেৰে অকণমান সময় তেওঁৰ লগত কটাই ইমান সুখী অনুভৱ কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবিছোঁ যে তেওঁ প্ৰতিটো বছৰৰ অন্ততঃ 4-5 দিন তেওঁ ক্ষতি হয় বুলি কৈছে বিশেষ কেতিয়াবা গা বেয়া থাকিলে বা বেলেগ কিবা অসুবিধাবশতঃ অন্যথা তেওঁ কোনোদিনেই ক্ষতি নকৰে গতিকে তেনেধৰণে যদি বিগত 10 বছৰ তেওঁ সেৱা আগবঢ়াই আহিছে বুলি ধৰা যায় তেতিয়াহ'লে 3650 দিন যদি আমি ধৰোঁ মই মাত্ৰ 3 ঘণ্টা সময় তেওঁৰ লগত কটাই যিটো সুখ পাইছোঁ তেনেধৰণেৰে তেওঁ 3650 দিন এই কৰ্মত নিজকে নিয়োজিত কৰি বা এই ধৰণেৰে সেৱা আগবঢ়াই তেওঁ কিমান সুখী মানুহ তেওঁ কিমান সুখী আচলতে মই শব্দৰে বুজাব নোৱাৰিম হয়তো তেওঁ বুজাই শেষ কৰিব নোৱাৰিব হয় আৰু সৰুৰ পৰা মানে কেতিয়াবা গ'লে গাড়ীৰে যদি ক'ৰবালৈ যাওঁ কিছুমান ৱালত আমি লিখা দেখা পাওঁ প্ৰকৃতিক লৈ কিছুমান খুব সচেতনতামূলক বাক্য লিখে আৰু তাত শেষত লিখা থাকে বৈচিত্ৰ ধৰিত্ৰী বুলি লিখা থাকে মই সেইটো এটা সংগঠন বুলি ভাবিছিলোঁ কিন্তু এদিন পঢ়ি পেলাই গম পালোঁ সেইজন এজন বিশেষ মানুহে কৰি থকা কাম গতিকে সেই মানুহজন কেতিয়াবা তেনেধৰণৰ মানুহক লগ পাব মন যায় বহুত ভাল কাম কৰি আছে বহুতে মানে মানুহে কৰিবলগীয়া কাম বহুতে কৰি আছে কিন্তু কাৰোবাৰ কেতিয়াবা দৃষ্টিগোচৰ হয় আৰু কেতিয়াবা দৃষ্টিগোচৰ নহয় একদম পোৱালি পা নাই খাব মই দিম ৰ'বা